Assam University Dipu campus main entrance gate atheng no along University Kacharli students do an sit down demonstration ke padopon. Pini ni phai inquiry ke thom thereponing kansurihni ra inquiry ke thom arni apor baji sir kepen Assam University Kacharli student ke do anching room si entrance gate atheng no along amat dharna mate sit down demonstration ajai make deng ponlo. Piapot si do an Kacharli also marching room si Assam University Dipu campus administration aphan ke hang kasarlang anutin placard along tok pe mesi ot cry pen kachesong pedo ponang kokma ang ton pen Kacharli also maratum ke hang ponathipi ke thana bang phuka durela pen permanent teaching staff ave book library ave ki jonalang mesen ave playground mate ki jui ke pathua dim amat ave ke dam ki wangji bas ka durela pen classroom ka dure lapuson si nile tumla dak Assam University Dipu campus along ki du kisung kachechak nang ningkan craner kep unpleng tanglo lahaya kisung pen ki jokelong ji aphan pusi nilitum Assam Chief Minister Dr. Himanta Biswa Sarma phanta memorandum tapilo sitapini arni anta nilitum ki du kisung pen si chechak nang bom si Charlie nang bom jelang pusi ang diang di ke hang kasar lang pen pedolo Lapen puthulo nilituma phan mesen asai deng de tike sit down demonstration asai deng bomji pusi Assam University Kacharli vek au somar pen pherang ke atma thengno nang than pachini dun Lasi Assam Chief Minister Dr. Sarma Prabjin pen lahaya sainang deng piserak ra mesen kenang sot nilitum ka dure pen ke hang ason an Prabjin pen pichun pon popusi aning chepe therin tilo Ako jongsi ning neng pethe peme pen chunche pulote kachesong ington te lo pusi pachini pon. News report Karbi Anglong News Channel. More nam Samson Ingti. Moi Assam University Difu Campus Assam University Difu Campus Student Union or General Secretary. So aji ami yate Assam University Difu Campus yate ami entrance gate or front of ami eta indefinite demonstration against the incompetent authority of the UDC. তো আমি আজি হেতু প্ৰটেষ্ট বিহেব লগিয়া হৈছে যে আমাৰ যেহেতু প্ৰবলেমছ ষ্টুডেন্টসবোৰে যেহেতু বছৰে বছৰে প্ৰবলেম চলি আছে যে ইয়াতে হেতু এস্টাবলিশ হোৱা 2016 হয় এতিয়া 16 বছৰ হ'ল 16 বছৰ হৈ ইয়াতে না ভাল প্লেগ্ৰাউণ্ড আছে ইয়াতে গেষ্ট ফেকাল্টি নাই পাৰ্মানেণ্ট ফেকাল্টি নাই ইয়াতে ভাল খোৱাৰ পানী হেৰি নাই তাৰপিছত ইয়াতে আমাৰ পইণ্ট আছে 10টা পইণ্ট আছে আমাৰ ইয়াতে এডমিশ্যন টাইমত মানে হেৰি এডমিশ্যন টাইমত আমাৰ হেল্থ ইঞ্চুৰেঞ্চ ফি লয় হেল্থ ইঞ্চুৰেঞ্চ ফি ইয়াতে এতিয়ালৈকে মানে পলিচি পেপাৰ দিয়া নাই ইয়াতে 300 সামথিং পইচা লয় তাৰপিছত এলুমনি ফি ইয়াতে 120 টকা লয় কিন্তু সেইবোৰ পইচা ক'ত গ'ল কি কেনেকৈ গ'ল সেইটো হেৰি হোৱা নাই সেইকাৰণে আমি আজি কুৱেশ্যন পুট কৰিছোঁ আমাৰ অথৰিটিত কুৱেশ্যন পুট কৰিছোঁ যাতে ষ্টুডেণ্ট লগত সেইটো ইনজাষ্টিছ নচলিব তো মানে সেইবোৰ আমাৰ যিটো মেমৰেণ্ডাম ডিসেম্বৰ মাহৰ 2022 ডিসেম্বৰ মাহত আমি সাবমিট কৰিছো ভিসি সাৰক যে আমাৰ ডিফু কেম্পাছত যেটো বাস লাগে বা প্ৰফেসৰছ লাগে তাৰপিছত ইয়াতে নন টিচিং ষ্টাফ লাগে খোৱাৰ পানী হেৰি ভাল হেৰিব লাগিব তাৰপিছত প্লেগ্ৰাউণ্ড লাগে সেইবোৰ মেমৰেণ্ডাম আমি দিয়া হৈছে কিন্তু সেইটো মেমৰেণ্ডাম আজিলৈকে মানে এইটো ৰেছপন্স অহা নাই তেখেতৰ পৰা একো ৰেছপন্স অহা নাই আৰু নেক্সট টাইম আহিছে ফেব্ৰুৱাৰী মাহত আহিছে কিবা ডিছকাশ্যনৰ কাৰণে আহিছে আমি গৈছো যে হেতু আমাৰ মেমৰেণ্ডামটো বিষয়ে কিবা ৰেছপন্স কিবা আছে নেকি বা ষ্টেটাছটো আমি সুধিব লাগে কিন্তু কৈছে যে আমাৰ ষ্টুডেণ্ট লগত কথা পাতিবলৈ তেখেত সময় নাই তো ষ্টুডেণ্টৰ প্ৰব্লেম যদি শুনিবলৈ সময় নাই তো অথৰিটি হোৱা একো কিবা একো কামেই নহ'ল তো সেইকাৰণে আমি পিভিচি ছাৰক হেৰি আজি কণ্ডেম কৰিছোঁ আমাৰ অথৰিটিক কণ্ডেম কৰিছোঁ যাতে আনটিল এণ্ড আনলেছ আমাৰ ডিমাণ্ডছটো ফুলফিল নোহোৱালৈকে আমি সেইটো প্ৰটেষ্টটো আমি চলাই থাকিম সেইটো চলি আছে সেইটো হৈ আছে কাৰণ আমাৰ ইয়াতে আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ ইয়াতে যিটো হেড যিটো অথৰিটি যিটো আছে ভাইচ চেঞ্চেলৰ যে প্ৰফেচৰ শিৱাশিষ বিশ্বাসৰ সেইটো যিটো মানে সেইটো তাৰ কেয়াৰলেছ কাৰণে হৈছে যে ষ্টুডেণ্টৰ কি প্ৰব্লেম হৈ আছে বা সেইটো কি বস্তু লাগে বা ইনষ্টিটিউটৰ কি বস্তু লাগে সেইবোৰ মানে চোৱা নাই সেইকাৰণে আজি আমাৰ ষ্টুডেণ্টছবোৰে পুৰা চাফাৰ হৈ আছে মানে এতিয়া দেখিছে যে বাছৰ প্ৰব্লেম হওক বা আপুনি দেখিছে বাহিৰৰ স্কুলে হওক স্কুলতো প্লেগ্ৰাউণ্ড থাকে এছেম্বলি কণ্ডাক্ট কৰিবলৈতো হেৰি কিবা ফিল্ড থাকিব লাগে ইয়াতে আমাৰ প্লেগ্ৰাউণ্ড নাই এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় কাৰ্বি আংলং ইমান ডাঙৰ ডিষ্ট্ৰিক্ট এটা ইউনিভাৰ্চিটি হয় ইয়াতে প্লেগ্ৰাউণ্ড নাই আমাকতো খেলিব লাগিব যেতিয়া আমাৰ ইয়াতে ইউনিভাৰ্চিটিৰ উইক হয় স্পৰ্টছ যেতিয়া খেলে আমি গভ কলেজ ফিল্ডত তেখেত প্ৰিন্সিপালহঁতক মানে ৰিকুৱেষ্ট কৰি পেলাই খুজি পেলাই পাৰ্মিশ্যন লৈ পেলাই বেলেগৰ ফিল্ডত হেৰি খেলিবলগীয়া হয় আমাকো লাজ লাগে তো ইয়াতে ইমান ডাঙৰ ইউনিভাৰ্চিটি হৈ থাকে মানে ফিল্ড এটা দিব নোৱাৰে
বা বিল্ডিংটো নাই আমাৰ ইংলিছ ডিপাৰ্টমেণ্ট পলিটিকেল চাইন্স ডিপাৰ্টমেণ্ট বাকী যিমানখিনি ডিপাৰ্টমেণ্ট আছে আৰ্টছ ফালে যিমান আছে বিল্ডিংছ নাই মানে তেনেকুৱা একদম LP স্কুলৰ নিচিনা হেৰি হৈছে তো এক নম্বৰ কাৰ ভুলৰ কাৰণে এইটো হৈ আছে বুলি ভাবিছে এক নম্বৰ সেইটো ভুল হৈছে আমাৰ ইয়াতে PVC ভুল হৈছে PVC প্ৰফেচাৰ কি আছিলে আমাৰ শিৱাশিষ বিশ্বাস ছাৰ ভুলৰ কাৰণেহে সেইবোৰ হৈছে সকলোকে জানে আমাৰ ইউনিভাৰ্চিটি ষ্টাব্লিছ হোৱা 16 বছৰ হৈ গ'ল কিন্তু যে এতিয়ালৈকে বেছিক ৰিকুৱাৰমেণ্টছখিনি আছে সেইটো আমাক ফুলফিল কৰিব পৰা নাই আমাক অধিকাৰ আমাক দিয়া নাই আমাৰ অধিকাৰ আমাক দিয়া যোৱা নাই ষ্টুডেণ্টছবোৰে ৰাতিপুৱা আহে বাছত ছিট নাথাকে পঢ়িবলৈ আহে ইয়াত টিচাৰ্ছ নাথাকে লাইব্ৰেৰীত বুকছ নাই খেলিবলৈ প্লেগ্ৰাউণ্ড নাই আৰু মেডিকেল ফি ইঞ্চুৰেঞ্চৰ নামত পইচা কাটে কিন্তু পলিচি পেপাৰ নিদিয়ে এলুমনি এছ'চিয়েশ্যনৰ ফিৰ কাৰণে পইচা লয় কিন্তু এলুমনি এছ'চিয়েশ্যন নাই ইয়াত তো 16 বছৰ হৈ গ'ল এতিয়ালৈকে তেখেতে দিব পৰা নাই বেছিক ৰিকুৱাৰমেণ্টছ টিচাৰ্ছ নাই বুকছ নাই আৰু বাছ সদায় অভাৰলোডেড হৈ আহে আৰু বাছৰ কণ্ডিশ্যনো ইমান ভাল নাই কিন্তু পে'মেণ্টটো ফুল লয় ষ্টুডেণ্টছবোৰে তেন্তে কিয় নাপাব লাগে ছিট 16 বছৰ হৈ গ'ল এতিয়ালৈকে দিব লাগিছিলে তো আমি এইটো ভাবিছোঁ কি এইটো এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াত চলিব নালাগে আমাক চেঞ্জ লাগিব আমাক ন্যায় লাগিব আৰু হেমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়া চিফ মিনিষ্টাৰক আমি অনুৰোধ জনাইছোঁ কি তেখেতলোকে আমাৰ সমস্যাক গুৰুত্ব কৰি চাব বুলি আমি আশা কৰিছোঁ তেখেতে ইমিডিয়েট আৰু নেচেচাৰী একশ্যন লওক থেংক ইউ Abhijit Rabha hut kipi tekang illegal appointment atuma phan loksi ningkani silong 40 crore sosya tangka palukson legalize sia phan interview dovekpo PCCF abarim AFS Abhijit Rabha ri dengpen appointment kipi tekang anke illegal appointment side lolapen lake future phan job security ave pusi pherang kya butung pen KAAC forest security mukul kathar pen chethana hut lampaklang Athe alang litum asakuri ke thireng wangreng atenglo reng tik ansi nong namlong chodji ladak jongsi ko matni chewai jui pulote pension ta vela pen retirement ahut setame compassionate ground ta velo lapen apiso aso atuma phan thangnat security ave lasi kemisen je phan alang lituma phan legalize et je phansi arona teng interview en po ladak methangakar beside apot palong et je phansi bor ipo Sita anutin ta satlang along unang jilapen arta ki ong uatuma phanta pajok ponje phandoji puta than. Nonamat Abhijit Rabha pen appointment ki pitang bangsuri isira pharo trok se phai longlo. Lapen kedolang an nini aphi kelong etja phan a division 10 along lo pale etlo. Nonamat illegal appointment atuma phan loksi nongnam ki pinang 40 crore sosya tangka ke aron re pensi palukson lo. Lasi nonamat la hini option chotlo jongsi interviews tanang ne la illegal appointment atengsi akam claimaret populo telake a family aphanta security avelo jongsi interviews ateng post paklem pulote lake pension apiso aso aphanta security do popusi lamlong lasi la so puthak EC meeting along deng pondet afisi interview padupo Lapen Abhijit Rabha aphan PIL pidat afisi komatmat officer staff atumsi kachar abdun doma halatuma phan sodak pen insailote moafi claim hai helo athenon ta 40 crore atangka ke development claim long je apotlo non ke illegal appointment atuma phansi thangbak be pinang koklo lasi non ke forest department pen amatsi ke chok che atuma phan sodak pen insai hai he pulote momo ta claim bom popusi lamlong pon Lapen non ke hangjo tuma phan anta isi vetpo Karbi Anglong arong supialong kedo nongnam kache thangklong Greater Dipu Bazar Committee ahithia men prabjin penchi prinang popusi KAAC Taxation Department hukumalo pipon tanglo Karbi sarlamthe ovechu prekchu mate Birthe somindar adang pita isi pen isi eson pen eson kainang chelarsi nang chikirla bom wang bom ason thot si nongnam kache thangklong Karbi Anglong ahem pi mate Karbi Anglong arong sopi Greater Dipu Bazar Committee alar Dipu Municipal Board pusi amenang chelarlo Lasinon ke do bom Greater Dipu Bazar Committee po amena bangke prabjin pen paprainang po mate labangso committee chipri serak nang po pusi Karbi Anglong Autonomous Council Taxation Department a hinpen Greater Dipu Bazar Committee atuma phan hukumalo pachini pontanglo News Text Report Karbi Anglong News Channel